চাৰিৰ পৰা বাইহাটা চাৰিআলি মাজৰ এটুকুৰা জেগা বহুত দিন হ'ল লেফ্ট চাইডে একদম মুকলি কিন্তু এতিয়া সেই জেগাটো সলনি হৈ গ'ল চাগে তাতে এটা ডাঙৰ শিল এটা আছিলে তাৰপিছত গলিদাই মানে ৰাস্তা কথা পাতি গৈ আছে এই প্ৰকৃতিৰ প্ৰেমৰ লগতে কোনোবা এজন লগৰ এজনো আছিলে কৈছে মই বোলে মন গ'লে বতাহ আনি দিব পাৰোঁ মই মন গ'লে বৰষুণ আনি দিব পাৰোঁ এনেকৈ বুলি কথাটো কৈ আছে আৰু তাৰপিছতকে লগৰতে ক'লে থয় এইবিলাক এনেকুৱা কিবা এটা কৈছে আৰু এনেকৈ গলিদাই হঠাৎ খং উঠি গ'ল হঠাৎ জেগা এটুকুৰা এনেকৈ বহুত দূৰ আহিছে হঠাৎ ৰখা ইয়াতে বুলি ক'লে মই ৰখালোঁ নামিছোঁ আৰু শিলত বহি কৈছে চাবি মই এতিয়াই ধুমুহা আনি দিম ধুমুহা বৰষুণ আহিব এনেকৈ ক'লে আমিও হাঁহিছোঁ প্ৰথমতে আৰু গলিদাই খুব কথা পাতিছে সেয়া কৰিছে কিন্তু আচলতে সঁচাকৈ ভগৱানেও গলিদাক বিৰাট ভাল পাইছিলে চাগে সেই গলিদাই পাতিছে অকণমান দেৰি কিবা কৈ আছে ক'ৰবাতকৈ সেই এনাৰ্জিটোত বৰষুণো দিলে অকণমান ধুমুহাৰ নিচিনাও আহিলে গতিকে আপুনি নামানো বুলি ভাবিলেও এনেকুৱা লাগিব যে নহয় গলিদাৰ প্ৰকৃতিৰ লগত কিবা এটা কানেকশ্যন আছিলে